হয় আমাৰ মৰমৰ ৰাজনাহান দা ভালে লাগিলে হয় সকলোৱে ছাবস্ক্ৰাইব কৰিব হয় ভিডিঅ'বিলাক চাব মৰম দিব দাদাই ধুনীয়াকৈ ভিডিঅ' কৰি আছে ভাল কাম এটা কৰি আছে আপোনালোকে সহযোগ কৰিব নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আই হোপ সকলোৰে ভালে আছে আৰু সদায় ভালে থাকক মই জুলেন্দ্ৰ বৰা এয়া দেখিছে মই আৰু মোৰ শ্ৰীমতী যাম আমি বহাগী মেলাৰ ফাংচন চাবলৈ যিহেতু আমাৰ বিষ্ণুপুৰ টেকজি হাইস্কুলৰ খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে বহাগী মেলা পাতিছে তাত আহিব আজি আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী পুনম চমুৱা আৰু ৰাজনাহানা আৰু লগতে থাকিব অসমৰ ছবি জগতৰ জনপ্ৰিয় অভিনেতা গৌৰৱ বৰা আৰু আমি তাকে চাবলৈ এয়া মোৰ লগত যাব শ্ৰীমতী আৰু মই যাম আৰু বহুতো এনজয় কৰিম আৰু বহুতে ভাল লাগিব জঁপিয়াই জঁপিয়াই নাচিম আৰু তালৈ গৈ পাই লওঁ আৰু আপোনালোকক যি পাৰোঁ ভালকৈ দেখাব যত্ন কৰিম আৰু আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক ফাংচন চাবলৈ কেনেকুৱা লাগিছে আজি তোমাৰ মনটো ভাল লাগিছে এয়া ওলাইছোঁ ফাংচন চাবলৈ ব'লক তেনেহ'লে আপোনালোকে তাত গৈ আকৌ লগ কৰিম আমি আৰু এতিয়া গৈ থাকোঁ আৰু নহয় জানো বন্ধুসকল তাত গৈ পাই লওঁ তাৰপিছত আপোনালোকৰ চব দেখুৱাই থাকিম ফাইনেলি গাইছ আমি এতিয়া বৰ্তমান আহি পালোহি আৰু এতিয়া মই আহি লগ পালোঁ এজন ইউটিউবাৰ তেওঁৰ নাম হৈছে তোমাৰ নামটো কি আছিলে মেইন নামটো প্ৰিন্স হাজৰিকা হয় আৰু চেনেলটোৰ নাম ধেমাজি ল'ৰাটো বুলি আছে হয় তোমালোকে ধুনীয়াকৈ গৈ চাবাগৈ ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব আৰু এফালে এতিয়া তোমালোকে দেখিছা ধুনীয়াকৈ বিহু প্ৰগ্ৰাম চলি আছেতো আৰু দাদাই ঘৰৰ পৰা যিহেতু ভিডিঅ'টো শ্বুট কৰি আহিছে আৰু ভিডিঅ'টো তোমাক গোটেইখিনি এভৰিথিং গোটেইখিনি দেখাব আৰু এইফালে দাদা যিহেতু ছাবস্ক্ৰাইবাৰ হয় ন ছাবস্ক্ৰাইবাৰ নহয় এইটো বিক্ৰী নহয় চ' এইফালে ধুনীয়াকৈ তোমাৰ জেং বিহু চলি আছে আৰু তাৰপিছত হ'ব ষ্টেজ প্ৰগ্ৰেম হ'ব কিবা কিবি হ'ব সকলোখিনি তোমালোকক দেখাব ত' ভিডিঅ'টো তোমালোকে চাই থাকা সেইফালে লাইক কমেণ্ট চাই গোটেইখিনি কৰি দিবা ছাবস্ক্ৰাইব কৰি দিবা আৰু শ্বেয়াৰ কৰিবা ভিডিঅ'টো আৰু দাদাই যিমানখিনি পাৰে তোমালোকক দেখাবলৈ চেষ্টা কৰিব চ' ভিডিঅ'টো চাই থাকা এয়া জেং বিহু বৰ্তমান চলি আছে আৰু দেখিছে গোটেই মানুহে আৰু গোটেই গাড়ীয়ে ভৰ্তি হৈছে গোটেই গাড়ী এয়া চাই থাকক আপোনালোকে কণ্টিনিউ কৰি থাকক ভিডিঅ'টো কোনো স্কিপ নকৰিব প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু এতিয়া বৰ্তমান জেং বিহু প্ৰতিযোগিতা চলি আছে দেখিবলৈ পাইছে আগলৈ জেং বিহু চলি আছে আপোনালোকৰ ওচৰলৈ গৈ আৰু যিমান পাৰোঁ দেখাব যত্ন কৰিব আপোনালোকে চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰি থাকক কোনো স্কিপ নকৰিব বহুত ধামাকা ভিডিঅ' আপোনালোকক দেখাবলৈ যত্ন কৰিম ছোৱালী নামে জনম ধৰিবা লোকে নবনে কৰা বন্ধুসকল বৰ্তমান জেং বিহু প্ৰতিযোগিতা শেষ হৈছে খন্তেক পিছতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু আপোনালোকক দেখাব যত্ন কৰিম আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক কোনো স্কিপ নকৰিব বহুত ধামাকা হ'বলৈ গৈ আছে যিসকল জ্যেষ্ঠ তেওঁলোকলৈ সেৱা যাচিলোঁ আৰু যিসকল মোতকৈ সৰু তেওঁলোকলৈ মৰম যাচিলোঁ মোক যেতিয়া প্ৰথম ইয়ালৈ মাতিলে মই লগে লগে একেষাৰেই কৈছোঁ যে মই যাম আমাৰ নিউয়ৰ্কৰ চিনেমা হলত আমাৰ ডক্টৰ বেজবৰুৱাই 2 চলি আছে সেয়া আমাৰ সকলো অসমীয়াৰ কাৰণে সৌভাগ্য মোৰ অৰ্থমেই নহয় তেওঁলোকৰ উদ্যোগতে এখন ৰাস হৈছিল আৰু মই তাতে যেতিয়া পোৱালী কৃষ্ণ সেইটো অভিনয় কৰিছিলোঁ কিন্তু এইখন ফিল্ডৰ পৰাই মোৰ অভিনয় জীৱন আৰম্ভ হৈছিল বেজবৰুৱা তোৰ পৰা এটা ডাইলগ আমি আশা কৰিছোঁ ধন্যবাদ যিসকলে ডক্টৰ বেজবৰুৱা 2 চাইছে তেওঁলোকে নিশ্চয় এই ডাইলগটো বুজি পাব কাৰণ এইটো এটা ক্লাইমেক্স আছিল ডক্টৰ বেজবৰুৱা 2 গুণ্ডা সাধাৰণ ভাষাত গুণ্ডা ভিলেইন তো এজনী ছোৱালী আমাৰ এগেইনষ্টত কেছ দি দিয়ে মই তেতিয়া ধৰক কলেজৰ পৰা ওলাইছোঁ মই পলিটিকেল লিডাৰ আৰু আৰম্ভ কৰোঁ তো মোৰ লগত 2জন বন্ধু থাকে আমি কিছুমান বেয়া কাম কৰোঁ তো ছোৱালী এজনী আমাৰ ওপৰত কেছ দি দিয়ে তো যেতিয়া কেছ দি দিয়ে কেছ চলে প্ৰথমে কোৰ্টত আমাৰ অকণমান অৱস্থা বেয়া হৈ যায় তো তেতিয়া আমাক এডভকেটে কয় যে তহঁতি নিজে বস্তুটো এডজাষ্ট কৰিব লাগিব তো আমি চবকে ভয় দেখুৱাওঁ কাৰোবাক মাৰোঁ কাৰোবাক জ্বলাই দিওঁ এনেকুৱা বহুত বেয়া কাম কৰিছোঁ যিজনী ছোৱালী কেছ দিয়ে তাইৰ ঘৰলৈ যাওঁ মোৰ লগৰ দুটালৈ
মই তাইক কওঁ চা যি হ'ল হৈ গ'ল এতিয়াতো একো কৰিব নোৱাৰোঁ কেছটো উঠাই লওঁ 2 দিনৰ পিছত ই পোৱাৰ দৰে তই 3 লাখ টকা পাই যাবি আৰু 4 দিনৰ দিনা তই চাকৰি কৰিবলৈ যাবি এই কথাটোৰ কাৰণে যাতে আমি আকৌ সহায় কৰোঁ ইমানখিনি থেংক ইউ ৰঙালী বিহুৰ সন্মিলনত আজি উপস্থিত হোৱা বদলি সাংস্কৃতিক প্ৰেমী ৰাইজৰ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই কমিটিৰ সকলো বিষয়ববীয়ালৈ মোৰ ফালৰ পৰা আন্তৰিকতা যাচিছোঁ সকলো ঠিকে আছেনে ঠিক আছে আমি বিহু গান চব গাব আৰু নাচিব লাগিব হয়নে এইডোখৰতে মজাটো আছে হয়নে এইডোখৰ মই বেছি ভাল পাওঁ বাকীখিনি গুণি মাৰ দেউলাবলৈ কৈছে গাইছোঁ কিন্তু আকৌ নাচিব
এতিয়া বৰ্তমান সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান বৰ্তমান শেষ হৈছে। এইজনে আছিলে আমাৰ মৰমৰ ৰাজ নাহান্দা। তেওঁ বহুত সুন্দৰকৈ গীত পৰিৱেশন কৰিলে, আমি সকলোৱে শুনিলোঁ। দাদা আপোনাৰ আজি কেনেকুৱা লাগিছে আমাৰ ধেমাজিলৈ আহি গীত পৰিৱেশন কৰি? ভালে লাগিলে। হয়। কমিটি দাদাসকলেও মৰম দিলে, ৰাইজখিনিও যথেষ্ট সহায় কৰিছে। হয় এইবোৰ কৰি আছোঁ এতিয়া প্ৰায় মাছবিলাক অলপ অলপ গৈছে আৰু হ'লেও মানে ৰাইজখিনি বহুত সহায় কৰিছে, মৰম দিছে, ভাল লাগিছে। নেক্সট শ্ব' মোৰ কালিলৈ থাকি পৰহিলৈ আছে, হাবুঙত আছে। হয় চেনেলটো কোৱাটো দিয়া। মোৰ চেনেলটোৰ নাম DP222 ব্লগছ। DP222 ব্লগছ। আপুনি মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিব। চেনেলটো দাদাজনে কষ্ট কৰিছে, এটা ইউটিউব চেনেল কৰিবলৈ বহুতখিনি কষ্ট কৰিব লগা হয়। আমি নিজেও কৰি আছোঁ, সকলোৱে ছাবস্ক্ৰাইব কৰিব, হয় ভিডিঅ'বিলাক চাব, মৰম দিব। এজনী বাইদেউ আপোনাৰ আজি কেনেকুৱা লাগিলে আমাৰ ধেমাজিলৈ গীত পৰিৱেশন কৰিবলৈ আহি? ভাল লাগিলে। হয় আপোনাৰ গীততে সমূহ দৰ্শকে বহুত উৎসাহেৰে বহুত উখল মাখেৰে নাচ গান কৰিছে, আপোনাক সহযোগিতা কৰিছে, সহযোগ বঢ়াইছে। তাৰ বাবে আপুনি বহুতেই মানে সকলোৱে মনটো মানে ভাল লগাই পেলাইছে। তাৰ বাবে আপোনাৰ বহুত ধন্যবাদ। আপোনাৰ ঘৰটো কৈছিলে বাইদেউ? তাকে মই ধেমাজিৰ হয়। ধেমাজি কোন গাঁৱৰ? ভৰালী চুকৰ। মোৰ ধেমাজিয়ে হয়, মোৰ অলপ আগলৈ ঘৰটো। বাইদেউ আপুনি মোৰ চেনেলটোৰ বিষয়ে অলপ কিবা কৈ দিয়ক মানে অডিয়েঞ্চবিলাক। দাদাই ধুনীয়াকৈ ভিডিঅ' কৰি আছে, ভাল কাম এটা কৰি আছে, আপোনালোকে সহযোগ কৰিব। হয়। গীত পৰিৱেশন কৰিলোঁ এই অঞ্চলটোত, ভাল লাগিলে, বহুত ধুনীয়া সহযোগ কৰিলে। এনেদৰে চেষ্টা কৰি যাম যাতে আৰু ভালকৈ গীত পৰিৱেশন কৰিব পাৰোঁ। ঠিক আছে, ধন্যবাদ বাইদেউ।